বায়োপসি ৰিপৰ্ট আহিলে বায়োপসি ৰিপৰ্ট নিগেটিভ আহিব বুলি চবে আশা কৰি আছিল কিন্তু নিগেটিভ নাহিল পজিটিভে আহিল তাৰপিছত মই যেহেতু তেতিয়া বেমাৰত ভুক্তভোগী হৈ আছিলোঁ পেটটো বহুত বিষ হয় হামুচ মাৰি ধৰে এনে হস্পিটেলত বায়োপসি ৰিপৰ্টটো যেহেতু পজিটিভ ওলালেই নমস্কাৰ সকলোকে আজি মই কি বিষয়ে কথা ক'বলৈ লৈছোঁ হয়তো থাম্বনেইলটো দেখি গম পাইছে সকলোৱে মোৰ বেমাৰৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকে প্লিজ সাপোৰ্ট কৰি যাব মোক আৰু আজি মই মোৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰোঁ কাৰণ যেহেতু বহুত বেয়া দিন পাৰ কৰি আহিছোঁ আৰু বেমাৰৰ কথা যেতিয়াৰ পৰা গম পাইছোঁ আজি পৰ্যন্ত প্ৰত্যেকটো দিনেই শেষ দিন বুলি জীয়াই আছোঁ আৰু বাৰু নমস্কাৰ 2021 চনৰ ছেপ্টেম্বৰৰ 1 তাৰিখৰ কথা এদিন আগলৈকে মই পুৰা নৰ্মেল একো বেমাৰ আজাৰ নাই এদিনা আছিলে মা আহিছিলে মোৰ মানে মায়ে কিবা চেকআপ আছিলে জিএমচিত দেখাইছিলে মাৰ কিবা বুকুৰ কিবা বেমাৰ হৈ আছিল বিষ হৈ আছিল তাৰপিছত হেদিনা আগদিনাখনে আগতে আহিছে কাৰণ যেহেতু সোনকালে দেখালে সোনকালে হয় জিএমচিত জানেই সকলোৱে যিসকলে দেখাইছে সেইদিনা ৰাতিপুৱা ছেপ্টেম্বৰৰ 1 তাৰিখ আৰু 2021 চন মোৰ পুৰা ভালকৈ মনত আছে কাৰণ বেয়া দিন যেহেতু পুৰা ভালকৈ মনত আছে তাৰ এদিন আগলৈকে মই যেহেতু নৰ্মেলে আছিলোঁ ৰাতিপুৱা শুই উঠিয়ে 6টা মান বজাতে এনেকুৱা জোৰে পেটটো বিষালে মোৰ গেষ্ট্ৰিক অভাৰ যেন হ'ল পায়খানা লাগে কিন্তু পায়খানা কৰিলে পায়খানাটো নহয় সেইদিনা প্ৰথম এনেকুৱা হৈছে তাৰপিছত মায়ে ক'লে যে ময়ো যেহেতু যামে তই তাতে দেখাই ল'বি বল মই অলপ ভাবিলোঁ ঠিকে আছে তাতে দেখালোঁ মই মেডিচিন বিভাগত দেখালোঁ ডক্টৰ এজনী চাইছে চাই গেষ্ট্ৰিকৰ ঔষধ কিবা কিবি দি তেওঁ পঠাই দিছে তাৰপিছত কৈছে যদিহে ভাল নাপায় 1 মাহ পিছত আহিব মই কিন্তু অলপো ভাল পোৱা নাই সেইখিনি খাই ভাল নোপোৱাৰ কাৰণে মই 1 মাহ পিছত আকৌ গ'লোঁ হেনেকুৱা প্ৰথম যেনেকুৱা হৈছে পেটটো কামুৰি দিয়াৰ নিচিনা কৰে আৰু গেষ্ট্ৰিক অভাৰ আৰু মোৰ পায়খানা লাগে কিন্তু পায়খানা নহয় এনেকুৱা মাজে সেইটো মাহত মোৰ প্ৰায় 3-4 দিন হেনেকুৱা হৈছে এনেকুৱা মই চলি 1 মাহ হতে মই গুচি গ'লোঁ তেখেতৰ তাতে যাওঁতে তেওঁ গেষ্ট্ৰলজি বিভাগৰ ডক্টৰ এজনৰ তাতে পঠাই দিলে তাতে গ'লোঁ মই কাৰেক্ট 1 মাহ পিছত কৈছোঁ তেওঁ তাৰ পিছত বহাই ৰাখিলে মোক সুধিলে কথাখিনি তাৰ পিছত আল্ট্ৰাসাউণ্ড লিখি দিলে তাৰ পিছত আল্ট্ৰাসাউণ্ড কৰিলোঁ এসপ্তাহ পিছত দেখালোঁ নৰ্মেল আছে সব ৰিপৰ্ট গোটেই ৰিপৰ্ট নৰ্মেল আছে আৰু তেওঁলোকেও আকৌ গেষ্ট্ৰিকৰ ঔষধ দি পিনি পঠাই দিলে আৰু ক'লে যে ভাল নাপালে আকৌ আহিব 1 মাহ পিছত 1 মাহ পিছত ভাল নোপোৱা দেখি মই আকৌ গ'লোঁ তাৰ পিছত এনেকুৱাকৈ মই অল টোটেল 3 বাৰ গৈছোঁ জিএমচিত 3 বাৰটো তাৰপিছত যেতিয়া 3 বাৰে মোক গেষ্ট্ৰিকৰে ঔষধ দি পঠাই দি থাকে তাৰপিছত আৰু মই ভাবিলোঁ যে মোৰ গেষ্ট্ৰিকে হৈছে কিছুমানৰ যেনেকুৱা গেছ কৈ থাকে মোৰ তাৰ আগত মোৰ গেষ্ট্ৰিকৰ লগত কোনো ধৰণৰ ৰিলেটেড নাছিল মোৰ কোনোদিন গেষ্ট্ৰিক এনেকুৱা বেমাৰ মোৰ নাছিল আগত 2021 চনৰ 1 তাৰিখৰ আগৰলৈকে নৰ্মেল গেষ্ট্ৰিক বোলা বস্তুটো মোৰ নাছিলে একদমেই মানে মনত নাই পৰা গেষ্ট্ৰিক যে আছিল আৰু ইয়াৰ পিছফালে যে দেখিছে এইবিলাক কাগজ জানে এইটো বেমাৰত কিমান দৌৰিব লগা হয় বহুত কাগজ আৰু আছে কিছুমান এইখিনি লাগতিয়াল কাগজখিনি ওলমাই ৰাখিছোঁ তাৰ পিছত হেনেকুৱাকৈ মই যেতিয়া ভাবিলোঁ 3 বাৰে যাওঁতে গেষ্ট্ৰিকৰে ঔষধ দিছে মাজে মাজে বেমাৰটো এনেকৈ হৈ থাকে তাৰ পিছত মই ঔষধ খাই এনেকৈ চলি আছোঁ এনেকৈ দিন পাৰ হৈ প্ৰায় এবছৰ হ'ল 2022 চনৰ আগষ্ট মাহ পৰিছে মোৰ পেটৰ আকৌ মানে গেষ্ট্ৰিকটো একদম বহুত বেছি হৈ গৈছে আগতকৈ আৰু বেছি মানুহজনে ক'লে যে তোমাৰ বেলেগত প্ৰাইভেটকৈ দেখাও এই ভট্টাচাৰ্য বুলি ৰাজগড়ত এজন আছে তেওঁক দেখালে তেওঁ ক'লে যে তোমাৰ ৱেট লাহে লাহে মোৰ ৱেট 54ৰ পৰা গৈ 43 পাইছে তেতিয়ালৈকে ৱেট লছ হৈ আছে কৈছে যে থাইৰয়ডো হ'ব পাৰে ইমান ৱেট যদি লছ হৈছে মই কৈছিলোঁ মানে ৱেট লছ হৈছে আৰু পেটটো বহুত গেষ্ট্ৰিক হয় তাৰপিছত দিলে এনেকুৱা আকৌ পৰীক্ষাতে সব ৰিপৰ্টবিলাক নৰ্মেল ওলালে ব্লাডৰ ৰিপৰ্ট সাধাৰণতে এইটো বেমাৰত ব্লাডৰ ৰিপৰ্ট এইবিলাক দিলে নৰ্মেলে ওলায় মই যিমানখিনি মানুহক লগ পাইছোঁ হস্পিটেলত গম পোৱা মতে আৰু তাৰপিছত এনেকৈ মই দেখাই থাকোঁতে তেওঁ ঔষধ লিখি দিলে সেইবিলাক ঔষধ বহুত দাম কাৰণে মই অনলাইন 5,500 টকাৰ মই ঔষধ আনিছিলোঁ তাৰে এনেকুৱা ঔষধ খাই থাকোঁতে 20 দিনমান হোৱাৰ পিছত প্ৰায় মোৰ বেমাৰ লাহে লাহে বেছি হৈ যায় আছে একদম বহুত বেছি আৰু মই সেইখিনি সময়তে প্ৰাইভেট কাম এটাও কৰি আছিলোঁ সেইদিনা আছিল 2022 চনৰ ছেপ্টেম্বৰ 18 তাৰিখ তাৰপিছত ল'ৰাটোক স্কুলত পঠাই মেলি ডিউটি গ'লোঁ ৰাতি আহি মোৰ বহুত পেটৰ বিষ উঠিছে ভাত পানী খাই ভাবিলোঁ গেষ্ট্ৰিক হৈছে গেষ্ট্ৰিকৰে ঔষধ দি থাকে যিহেতু ভাল পাম আৰু
খাই লৈ শুই আছোঁ, কিন্তু ৰাতিপুৱা উঠিও মই একদম পেটটোৱে খামুচ মাৰি ধৰে, কামুৰি ধৰে, মানে এনেকুৱা বিষ আৰু। তাৰপিছত ভাবিলোঁ ভাল পাম কিজানি, ল'ৰাটোক কিবাকৈ টিফিন বনাই পঠাই দিলোঁ। পঠাই দি ভাবিলোঁ মানুহজনে চব্জিখিনি কাটি দিছে, দিয়ে প্ৰায় তেওঁ, যিহেতু লৰালৰি হয় ৰাতিপুৱাৰ সময়খিনি। ভাবিলোঁ মই বনাম আৰু, বনাই মেলি ময়ো যাব হ'ব 9:30 মানত ময়ো ডিউটি কৰিবলৈ গুচি যাম যিহেতু বুলি। সেনেকৈ বিচনাখনত যি ভাজি শুলোঁ, মই উঠিব নোৱাৰিলোঁ আৰু। বাৰে বাৰে উঠোঁ, পেটটো ইমান বিষ, আকৌ পৰি যাওঁ। এনেকুৱা প্ৰায় মোৰ 6বাৰমান সেনেকুৱা উঠিব চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ। তাৰপিছত কি হ'ল, মানুহজন আহি পালে ল'ৰাটোক থৈ, ক'লে যে তুমি ভাত বনোৱাই নাই এতিয়ালৈকে, দেৰি হ'লচোন বুলি ক'লে। মই কান্দিব ল'লোঁ ভয়তে, পেটৰ বিষ ইমান, এতিয়া মই খাইছোঁ। সেই সময়ত অৱস্থা বহুত বেয়া আছিলে, মনত পৰিলে এতিয়াও বুকু কঁপি উঠে। তাৰপিছত তেওঁ ক'লে প্ৰাইভেট কৰি দেখাওঁ, তোমাক লৈ ব'লা। মই মানে এনেকুৱা হৈছে, স্কুটিখনত বহিবও নোৱাৰোঁ, আনকি মই মানুহজনী থিয় হ'ব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত কিবাকৈ গ'লোঁ প্ৰাইভেট হস্পিটেলখন সোমাই, মানে কাগজখন, প্ৰেছক্ৰিপশ্যনখন মানে যেতিয়া কাউণ্টাৰত লাইনত থাকে সেইখিনি সময়ো আনকি মই চেয়াৰখনত বহি থাকিব নোৱাৰা হৈ গ'লোঁ। ইমাৰ্জেঞ্চিত ভৰাই দিলে। তাৰপিছত কাগজখিনি কৰি চেলাইন দিলে। তাৰপিছত পায়খানা হৈ আছিলে তাৰ একদিন আগত, পেটৰ বিষো লগতে পায়খানা হৈ আছিলে। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিলে, আল্ট্ৰাচাউণ্ডত ওলালে যে মোৰ ইনফেকশ্যন হৈছে পেটত। তেওঁলোকে ক'লে যে ভাল পাই যাব, ইনফেকশ্যন হৈছে। তাৰপিছত আহিলোঁ, মায়ে গম পালে, ফোন চোন কৰিলোঁ, গধূলি আহি গ'ল মায়ে। তাৰপিছত 2 দিন ঘৰত থাকিলোঁ, ঔষধখিনি যিহেতু দিছিলে সেইখিনি খাই মেলি দেখাই আহিছোঁ, যিহেতু ইমাৰ্জেঞ্চিত দেখাই 2 দিন এনেকৈ থাকিলোঁ। এই 2 দিনত কিজানি অতি কমেও 50বাৰমান পায়খানা কৰিব গৈছোঁ, কিন্তু পায়খানাটো ক্লিয়াৰ নহয়, অলপমান হয়। কিন্তু এনেকুৱা প্ৰব্লেম মোৰ নাই, কনষ্টিপশ্যন প্ৰব্লেম যিটো কয়, মোৰ সৰুৰ পৰা আজিলৈকে মোৰ মনত থকাত কনষ্টিপশ্যন প্ৰব্লেম মোৰ আজিলৈকে নাই। খালি মানে কি হয়, পায়খানাটো জোৰত লাগে, কিন্তু পায়খানা নহয়। কাৰণটো হৈছে মোৰ টিউমাৰ হৈ আছে ৰেক্টামত, সেইকাৰণে হোৱা নাই। লাষ্টত গম পাইছোঁ, তাকো বহুত পিছত, 1 বছৰৰ পিছত। তাৰপিছত কি হ'ল, 2 দিন যেতিয়া এনেকৈ ঘৰত 50বাৰমানৰ ওপৰত পায়খানা কৰিলোঁ, মানুহজনী উঠিব নোৱাৰা হৈ গ'লোঁ, 2বাৰ দুৰ্বল হৈ গ'লোঁ। তাৰপিছত মানুহজনে ক'লে যে নাই, তুমি ভাল পোৱা নাই, আকৌ ব'লা। তাৰপিছত ডক্টৰৰ তাতে ফোন মাৰিলোঁ, ইমাৰ্জেঞ্চিত দেখাইছিলোঁ যে, ক'লে যে আহক ভৰ্তি কৰাই দিয়ক। ভৰ্তি হ'লোঁ। তাৰপিছত এজনী ডাক্তৰ, কিবা দীপলিনা কিবা এনেকুৱা নাম আছিলে তেখেতৰ, তেওঁৰ তাতে দেখালোঁ। দেখাই মেলি ক'লে যে আপোনালোকে ভৰ্তি হৈ দিয়ক, কিবা হৈছে, যদিহে ইমান দিনৰ পৰা পেটৰ বিষ হৈ আছে, 2-3 দিন হ'ল ভালেই পোৱা নাই। ভৰ্তি হৈ গ'লোঁ। এনেকুৱাকৈ ইনফেকশ্যন ওলাইছিলে যিহেতু আল্ট্ৰাচাউণ্ডত, তেওঁলোকে ক'লে যে ভাল পাই যাব, টেনশ্যন ল'ব। তেওঁ আকৌ আমাক এজন বেলেগ ডক্টৰক মানে দি দিলে চাবৰ কাৰণে, বেলেগ ডক্টৰক তেওঁৱে দি দিছে, দীপলিনা বাইদেউজনীয়ে। তাৰপিছত দিলীপ ডেকা নে কি, সেনেকুৱা দিলীপ ডেকা আছিলে তেওঁৰ নাম, তেওঁৰ তাতে দি দিলে। তাৰপিছত চেলাইন দি আছে 5 দিন কণ্টিনিউ। মই মানে ভাবি আছোঁ মোৰ কি হৈছে, মানে টেনশ্যনৰ বহুত মানে চিন্তা আৰু। এনেকৈ আছোঁ থাকোঁতে আহি 5 দিন হৈ গ'ল, 5 দিন পাৰ হ'ল। মানুহজন এনেকুৱা কাকো জনোৱা নাই, কাৰণ যিহেতু ভাল পাম বুলি আশা এটা কৰি। তাৰপিছত স্কুলত ল'ৰাকো পঠাই আছে, মায়ে সলাসলিকৈ মায়ে যায় আৰু মিষ্টাৰে যায়, এনেকৈ ৰখি আছে। 5 দিন হোৱাৰ পিছত ছাৰজনে ক'লে যে কালি ৰিলিজ দিম, ভাল পাই যাব, ভাল পাই গৈছে। কালি ৰিলিজ দিম বুলি যে ক'লে, ৰাতিপুৱা কালি যাব পাৰিব, গধূলি 5টামান বাজিছে আৰু 5 দিন হৈ যোৱাৰ পিছত। মনটো ভাল লাগিলে, কালি যাব পাৰিম। কিন্তু মনত এটা মোৰ ভাবি কনফিউজ হৈ আছে, মই কিয় ভাল পোৱা নাই, মানে ভাল পাইছোঁ যে লগা নাই এনেকুৱা। তাৰপিছত গধূলি 5টামান বজাত আকৌ মোৰ পেটৰ বিষটো আৰম্ভ কৰিলে। এই যে প্ৰথম দিনা ইমাৰ্জেঞ্চিত ভৰ্তি হওঁতে যে পেটৰ বিষ, ছেম। তাৰপিছত নাৰ্ছকেইজনীক ক'লোঁ, ডক্টৰজন আহিল, তেওঁৰ গ্ৰুপত 5-6জনমান ডক্টৰ আহিলে। তেওঁলোকক গোটেইখিনি কথা ক'লে যে, তেওঁ সুধিলে যে কেতিয়াৰ পৰা হৈছে, মই ক'লোঁ এনেকৈ 2021 চনৰ ছেপ্টেম্বৰ 1 তাৰিখে প্ৰথম হৈছিলে, GMCত হৈছিল। গোটেইখিনি ঘটনা ক'লোঁ বিৱৰি। তেওঁ মানে ক'লে, আপোনাক কিবা বেলেগ হৈছে কিজানি, আপোনাক মানে হাতেৰে চুই চাব লাগিব বুলি ক'লে। মানে এতিয়া পায়খানাৰ দুৱাৰেদি তেওঁ গ্লভছ পিন্ধি এনেকৈ চায়ে, মানে হাত দিয়ে তেওঁ ক'লে যে এইবোৰতো ডাঙৰ এটা টিউমাৰ হৈ আছে বুলি ক'লে। তেতিয়াতো আমি মানে আচৰিত, মানুহজনো আছে, তেওঁ মানে এনেকুৱা চক খাই গৈছে মোৰ দৃশ্যটো এতিয়াও দেখা পালে। মোক চুইয়ে মানে একদম মানে ডক্টৰজনেও মানে আচৰিত হৈ একদম বাহিৰলৈ ওলাই গৈছে যে মস্ত ডাঙৰ এটা টিউমাৰ হৈ আছে বুলি কৈছে। তাৰপিছত ক'লে এনেকৈ, তাৰপিছত পৰীক্ষাবিলাক আকৌ দিলে, কলনস্কপি দিলে, CT স্কেন দিলে, এইবিলাক
ঢেৰ পৰীক্ষা দিলে আৰু কাৰণ যিহেতু টিউমাৰ পালে হাতেৰে চুই চাওঁতে গম পাই গ'ল তাৰপিছত ক'ত আৰু ৰিলিজ হ'ম আৰু তাৰপিছত বায়োপসি কৰিব দিলে বায়োপসি কৰিলে 6 দিন লাগে ৰিপৰ্ট আহোঁতে আমাক ক'লে যে আপোনালোকে ইয়াতে ভৰ্তি হৈ থাকক আমাৰ যিহেতু ইমান হাতত টকা পইচাও নাই 6 দিন হৈয়ে গৈছে ইতিমধ্যে বহুত বিল উঠি গৈছে আৰু 6 দিন যদি পৰীক্ষাৰ ৰিপৰ্ট অহালৈকে থাকিব লগা হয় তেতিয়াহ'লেতো আৰু বহুত বিল উঠিব সেইটো ভাবি ডক্টৰজনে পিছদিনা আমাক ৰিলিজ দি দিলে ৰিপৰ্ট অহালৈ আপোনাৰ 6 দিন লাগিছে ছেপ্টেম্বৰৰ 23 তাৰিখে আমি ৰিলিজ লৈ ঘৰলৈ আহিলোঁ ৰুমলৈ আহিলোঁ সকলোৰে টেনশ্যন কি আহে বায়োপসি যিহেতু কৰিছে চিটি স্কেন কৰিছে তাৰপিছত আল্ট্ৰাচাউণ্ডটো কৰিছিলে আৰু কিবা কিবি কৰিছে বহুত ঢেৰ পৰীক্ষা কৰিছে কিমান ডাঙৰ ডাঙৰ মেচিনত যে এইবিলাক ভাবিলে মানে ভয় লাগি যায় কলনোস্কপি কৰিছে আৰু তাৰপিছত কলনোস্কপি কৰিছে আৰু এণ্ড্ৰস্কপিও কৰিছে তাৰপিছত ওলালে যে ঘৰত আহি গ'লোঁ আহি চবৰে টেনশ্যন চব ভৰ্তি হৈ গ'ল ভণ্টি আহিলে মা আহিলে বায়োপসি ৰিপৰ্ট কি আহে বুলি তাৰপিছত 28 তাৰিখ অক্টোবৰৰ 28 তাৰিখ 23 তাৰিখে আমি ৰুমলৈ আহিলোঁ ৰিলিজ লৈ 28 তাৰিখে ৰিপৰ্ট আহিছে আৰু সেইদিনা অতি ভয়ানক ৰিপৰ্ট অহাৰ পিছত সকলোৰে মুখ কান্দি সকলোৱে ভাঙি পৰিছে কিন্তু মই আৰু যিহেতু ভুক্তভোগী সেই দিনটো মোলৈ মনত পৰিলে মোৰো বেয়া লাগে কিন্তু উপায়ো নাই বায়োপসি ৰিপৰ্ট আহিলে বায়োপসি ৰিপৰ্ট নিগেটিভ আহিব বুলি চবে আশা কৰি আছিল কিন্তু নিগেটিভ নাহিল পজিটিভহে আহিল তাৰপিছত মই যিহেতু তেতিয়া বেমাৰত ভুক্তভোগী হৈয়ে আছিলোঁ পেটটো বহুত বিষ হয় হামুচ মাৰি ধৰে এনেকুৱা প্ৰব্লেমবিলাক হৈ আছে তাৰপিছত তেওঁলোকে ক'লে যে GMCত যোনজন ডক্টৰে আমাক চাইছিলে তেওঁৰ ল'ৰাটো মানে GMCত কেঞ্চাৰ হস্পিটেলত বায়োপসি ৰিপৰ্টটো যিহেতু পজিটিভ ওলালেই বায়োপসি ৰিপৰ্টটো যেতিয়া পজিটিভ ওলালেই তাৰপিছত বায়োপসি ৰিপৰ্টটো যিহেতু পজিটিভ ওলালেই তাৰপিছত GMCত গ'লোঁ এদিন GMCত গৈ দেখিলোঁ যে ইমান লম্বা লাইন কিবা এটা পৰীক্ষা কৰিব দিলে প্ৰায় 15 দিন পিছতহে ৰিজাল্ট দিয়ে আৰু সেইখিনি সময়ত মই মানুহজনী ভালকৈ স্থিৰ হৈ বহিও থাকিব নোৱাৰোঁ আনকি তাৰপিছত ৰখি থকাটো দূৰৰে কথা তাৰপিছত মানুহজনে ক'লে যে বলা ইয়াতে তোমাক আৰু দেখাই থাকিলে আৰু সময়ো GMCততো জানেই এজন মানুহেই নহয় বহুত কেইজন মানুহ লাগে এজন লাইন কৰি থাকিব হেৰি কৰি থাকিব কোনোবাজনে মানুহজনী পেচেণ্টৰ লগত থাকিব লাগে মই যিহেতু বহুত অসুস্থ হৈ পৰিলোঁ তাৰপিছত তেওঁ লৈ আহিল সেইদিনা আমি দিনটো সেনেকৈ গ'ল আমাৰ 8টা বজাত গৈছিলোঁ আমি ৰাতিপুৱা GMCত কিন্তু আমাৰ নাম্বাৰ আহিছে 2টা বজাত আৰু যিজনী মানুহে মই থিয় হৈ থাকিব নোৱাৰোঁ বহি থাকিব নোৱাৰোঁ সেইজনী মানুহে ইমান ঘণ্টা ৰখি তাৰপিছত সেইদিনা দেখালোঁ পৰীক্ষাবিলাক ৰিপৰ্ট দিব বোলে 15-20 দিন পিছত সেইসকলে নাই আমি বাহিৰতে দেখাম বোলা মানেকৈ ভাবিলোঁ যে বাহিৰত যাম আৰু সেইখিনি সময়ত যিহেতু দুৰ্গা পূজা আছিলে দুৰ্গা পূজাৰ সময় ফ্লাইটৰ টিকট বুক কৰিব চালে একদম মানে দামবিলাক বহুত বেছি হৈ আছে আৰু টিকট খালী নাই এতিয়া আমাৰ এতিয়া এদিনৰতো বাদে দিয়ক 1 ঘণ্টা সময়ও ৰখি থকাৰ মানে ধৈৰ্য নাই ইমান পেটৰ বিষ তাৰপিছত উপায়হীন হৈ আমি প্ৰাইভেট মেডিকেলতে আকৌ দেখুৱাৰ মানে সিদ্ধান্ত ল'লোঁ নেটত চাৰ্চ কৰি চালোঁ তাৰপিছত চাৰ্চ কৰি ডক্টৰ এজনক আমি ধৰিলোঁ আৰু আকৌ সেই প্ৰাইভেট হস্পিটেলখনতে গ'লোঁ বেলেগ এজন ডক্টৰ তাতে এইবাৰ দেখাই তাতে গ'লোঁ তেওঁৰ লগত মানে মানুহজনে কথা পাতিলে মিষ্টাৰে কাগজ পত্ৰখিনি লৈ গ'ল তেওঁ ক'লে যে হ'ব অপাৰেশ্যন কৰিব লাগিব ভাল হৈ যাব বুলি ক'লে টেনশ্যন ল'ব নালাগে কিন্তু টেনশ্যন নোলোৱাকৈ যেনো থাকিব পাৰি ইমান ডাঙৰ বেমাৰ তাৰপিছত গ'ল আমি অক্টোবৰৰ মাহ তেতিয়া অক্টোবৰৰ আমি কিমান 2-3 তাৰিখমান হ'ব নেকি ইমান 1 তাৰিখমান হ'ব চাগে আমি কাৰণ ৰিপৰ্টটো যিহেতু 29 তাৰিখে পাইছিলোঁ আমি বেছি ৰখি থকা নাই আৰু একদিন GMCত গ'ল একদিন আকৌ তাৰ পিছদিন আমি 1 তাৰিখে গ'লোঁ ময়ো গুচি গ'লোঁ দেখালোঁ ডক্টৰজনে ক'লে যে যদিহে মোৰ মতে দেখুৱাই মানে মোৰ হিচাপত যাব লাগিব এনেকৈ বুলি ক'লে তেওঁ আমাক লিখি দিলে ৰেডিয়েশ্যন দিলে 5টা ৰেডিয়েশ্যন ল'ব লাগিব তাৰপিছতহে অপাৰেশ্যন কৰিব পাৰিম কাৰণ টিউমাৰটো বহুত ডাঙৰ হৈছে সৰু কৰি ল'ব লাগিব আগতে তাৰপিছত
অপাৰেশ্যন হ'ব এনেকৈ ক'লে 5টা ৰেডিয়েশ্যন লিখি দিলে ৰেডিয়েশ্যন ল'লোঁ এটা এটাকৈ ইমান এইবিলাকত মেচিনবিলাকত সোমালোঁ যিবিলাক হয়তো কেতিয়াও দেখাই নাছিলোঁ কেতিয়াও ভবাই নাছিলোঁ ইমান ডাঙৰ কিমান যে কেইটা ডাঙৰ মেচিনবিলাকত সোমাইছোঁ নামবিলাক হয়তো নাজানো কিন্তু কি জীৱনৰ বহুত বেছি বেয়া টাইম পাৰ কৰিছোঁ তাৰপিছত ৰেডিয়েশ্যন 5টা ল'লোঁ ৰাতিপুৱাই যাওঁ যাই ৰেডিয়েশ্যনটো লওঁ তাৰপিছত তেতিয়া মোৰ অৱস্থা বেয়া কাৰণ মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ ধৰি নিব লাগে আৰু হস্পিটেল পালে মোক হুইল চেয়াৰ এখন লাগে কাৰণ মোৰ মানুহজনী ৱেইট বহুত লছ হৈ গৈছিলে আৰু মানসিকভাৱেও বহুত ভাঙি পৰিছিলোঁ সেইখিনি সময়ত বেমাৰৰ নামটো শুনাৰ পিছত প্ৰায় মই কিজানি খোৱা লোৱা বন্ধ কৰি দিছিলোঁ কাৰণ ভাবিছিলোঁ মৰিমেই যিহেতু সময় নাই আৰু মোৰ হাতত এনেকৈ ৰেডিয়েশ্যনকেইটা ল'লোঁ ৰেডিয়েশ্যন লোৱাৰ পিছত ডক্টৰৰ তাতে আকৌ গ'লোঁ আকৌ সেইবাৰ পূজা যোৱাৰ পিছত আকৌ আহিল দেৱালী আহিলে ডক্টৰে ক'লে যে দেৱালীৰ পিছতহে মানে অপাৰেশ্যন হ'ব বুলি ক'লে আমি নাই ছাৰ আমাক বেছি নৰখাব আমি দেৱালী নাচাওঁ আমাক কিবাকৈ হ'লেও কৰাই দিয়ক লাষ্টত ছেকেণ্ড দেৱালীৰ দিনা ভৰ্তি হৈ গ'লোঁ ভিডিঅ'টো দীঘল হৈছে প্লিজ চাব আৰু দীঘল হৈছে এতিয়া তাৰপিছত দেৱালীৰ দিনা ভৰ্তি হ'লোঁ ছেকেণ্ড দেৱালীৰ দিনা সেইদিনা গোটেই 3টামান বজাত গুচি গৈছোঁ আমি মানুহজন আৰু মই মা আহিছে মা ৰুমত আছে ল'ৰাটোৰ লগত ভণ্টি আহিছে তাৰপিছত এনেকৈ আমি ভৰ্তি হ'লোঁ অক্টোবৰৰ 25 তাৰিখে ছেকেণ্ড দেৱালীৰ দিনা ভৰ্তি হৈ 26 তাৰিখে মোৰ অপাৰেশ্যন হৈ গ'ল 12:10 মোক অটিত সোমাইছে আৰু ওলাই দিছে গধূলি 6:30 ইমানখিনি সময় লাগিছে মোৰ তাৰপিছত ICUত ৰাখিছে ICUত 5 দিনমান ৰাখিব লাগিব বুলি কৈছে কিন্তু মোৰ কণ্ডিশ্যনটো মানে নাজানো কি ঠিকে আছিল নেকি ছাৰে ক'লে যে এদিন ৰাখিলেও হ'ব পিছদিনাখনে মোক আকৌ চিটত পঠাই দিলে তাৰপিছত সেইদিনা যেতিয়া অপাৰেশ্যন হৈ গ'ল মোৰ 26 অক্টোবৰ তাৰিখে 2022 অপাৰেশ্যন হোৱাৰ পিছত মোৰ পাইপ নাকত পাইপ মুখত পাইপ তাৰপিছত শৌচদাৰত পাইপ পেচাবত পাইপ ড্ৰেইনৰ পাইপ এনেকুৱাকৈ অল টোটেল 5ডাল পাইপ মই কাকো মোক দেখা নাই কিন্তু মোৰ মায়ে যেতিয়া মোক সেনেকুৱা পৰিৱেশত দেখিছে মা আহি মানে মা এতিয়া কি হৈছে উঠিব নোৱাৰে মাৰ মূৰ ঘূৰাই চিন্তাতে মানে মোক দেখি তাৰপিছত মাক আকৌ ঘৰত পঠাই দিলে অৱস্থা বেয়া হৈ গ'ল সকলোৰে চবেই ধৈৰ্য ধৰি আছে যদিও মাতো মায়ে হয় ন মায়ে নোৱাৰা হৈ গ'ল মাক ঘৰত পঠাই দিলে কাৰণ ইয়াতে আৰু মা আকৌ নতুনকৈ যদি বেমাৰত পৰি গ'ল দেখাই মেলি ঘৰত পঠাই দিলে তাতেও দেখালে তাৰপিছত আকৌ ভাল হোৱাৰ পিছত আহিছে মায়ে তাৰপিছত 6 দিন মোক একটু পানীও আনকি খাবলৈ দিয়া নাই তাৰপিছত 6 দিনৰ পিছত মোৰ পাইপ এডাল নাকৰ পাইপডাল নাকৰ পাইপডাল মোক 3 দিন পিছত ওলাই দিছিলে মই ছাৰক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ কাৰণ মই কথা ক'ব 2 দিন মই সম্পূৰ্ণ কথা ক'ব পৰা নাই কাৰণ গেছৰ পাইপডাল যিডাল নাকেৰে লগাই সেইডালৰ কাৰণে বহুত অশান্তি পাই আছিলোঁ 3 দিন পিছত সেইডাল ওলাই দিলে তাৰপিছত 6 দিন পিছত মানে লেট্ৰিনৰ যিডাল পাইপ লগাই দিছিলে সেইডাল ওলাই দিলে লেট্ৰিন কৰিব দিলে তাৰপিছত ঘৰত পঠালে 11 দিন অল টোটেল 11 দিন আছোঁ 25 অক্টোবৰৰ পৰা 11 দিন পিছত মানে ৰিলিজ হৈ আহিলোঁ মই মানুহজনী কোনোবা এজন ধৰি থাকিব লাগিব নহ'লে থিয় হৈ থাকিব কাৰণ দুৰ্বল হৈ গৈছে তেতিয়ালৈকে মোৰ ৱেইট 43 আছিলে যেতিয়া কৈছিলোঁ যে মোৰ ৱেইট হৈ গৈছিলে 32 হৈ গৈছিলে তাৰপিছত এনেকুৱাকৈ আহিলোঁ আহি মই লাহে লাহে খোৱা কিবা 11 দিন পিছত খাব দিছে যোনদিনা হস্পিটেলৰ পৰা ৰিলিজ হৈছোঁ সেইদিনাৰ পিছত খাব দিছে একদম লিকুইড বস্তু খাব দিছে বা বইল বস্তু এনেকুৱাকৈ খাই আছিলোঁ আহি মই ঘৰত যেতিয়া 11 দিন পিছত আহিলোঁ তাৰপিছত ঘৰত এনেকুৱাকৈ লাহে লাহে চলি আছোঁ মা আছে ভণ্টি আছে মিষ্টাৰ আছে গোটেইখিনিয়ে মোক খোৱা লোৱাৰ পৰা গা ধুৱাই দিয়াৰ পৰা গোটেইখিনি কৰি আছে তাৰপিছত কি হ'ল 11 দিন পিছত মোৰ কি হ'ল মোৰ যিডাল ৰেক্টামত হৈছিলে মোৰ টিউমাৰটো তাৰ য'ত চিলাই মাৰিছে তাৰ ওপৰতে এটা ফুটা হৈ গ'ল আৰু মোৰ পায়খানা যেতিয়া হয় পায়খানাটো কি হয় ভেজাইনাৰে পায়খানাটো অট'মেটিক মানে বাহিৰ হয় মানে লেট্ৰিনৰ শৌচদাৰেদিও বাহিৰ হয় এইটো কণ্ডিশ্যনটো আৰু চিৰিয়াছ হৈ গ'ল তাৰপিছত ডক্টৰক ফোন মাৰিলোঁ একদম হুলস্থুল হৈ গ'ল ৰাতি কি হৈ গ'ল বুলি ইমান ডাঙৰ অপাৰেশ্যন হৈছে ইমান কষ্ট কৰিলোঁ তাৰপিছতো এইবিলাক হ'ল তাৰপিছত ডক্টৰে আকৌ মাতিলে পিছদিনা
চাই ক'লে যে হয় ফুটা হৈছে, কিন্তু মই পৰীক্ষা নকৰাকৈতো একো ক'ব নোৱাৰিম। তাৰপিছত আকৌ কি কৰিলে, আকৌ আৰু এটা সৰু অপাৰেশ্যন দিব বুলি ক'লে। তাৰে 5-6 দিন পিছত আৰু এটা সৰু অপাৰেশ্যন হ'ল মোৰ নৱেম্বৰৰ কিমান তাৰিখ মোৰ ভালকৈ মনত নাই, 11 মান হ'ব কিজানি, 11 নে 21 তাৰিখ কিবা এনেকুৱা। তাৰপিছত কি হ'ল, মোক পেটত ফুটা কৰি মানে পায়খানাটো পেটেৰে অহা ৰাস্তাত বেগ বনাই দিলে, কলষ্টমী বেগ বুলি কয়। যিসকলৰ হৈ আছে গম পায় তেওঁলোকে, আৰু যিসকলৰ হয়তো নাই তেওঁলোকে গম নাপাব পাৰে। তাৰ ক'লে যে বেগটো 2-3 মাহ পিছত আমি খুলি দিম। তাৰপিছত কি ক'লে, সেনেকুৱাকৈ মাজে মাজে বহুতবাৰ পৰীক্ষা কৰি চালোঁ। কলনস্কপি নহয়, সেইটো কি বুলি কয়, এটা পৰীক্ষাৰ নাম আছে, মই এতিয়া মনত অহা নাই। তাৰপিছত পৰীক্ষাটো কৰি চাই আছে, কিন্তু ফুটাটো অকণমান কমিছে। 3 মাহ পিছত, 3 মাহ নহয় 6 মাহমান পিছত, 3 মাহ বুলি কৈছিলে, কিন্তু 6 মাহ পিছত পৰীক্ষাটো কৰিব দিলে। ডক্টৰ তাতে যাই আছোঁ মাজে মাজে। ক'লে 6 মাহ পিছত পৰীক্ষা কৰিলোঁ যে যোনটো ফুটা হৈছে সেইটো অকণমানহে সৰু হৈছে, কিন্তু ইমান বেছি সৰু হোৱা নাই, বা বন্ধ হৈ যোৱা নাই। ফুটাটো বন্ধ হ'লেহে মানে আকৌ পায়খানাৰ ৰাস্তাটো মানে নৰ্মেল যিটো ৰাস্তা তাত কৰি দিব, কাৰণ পেটেৰে যিহেতু মোৰ বেগ দি দিছিলে। তাৰপিছত পৰীক্ষা এবাৰ কৰিলোঁ 6 মাহ পিছত, নাই মোৰ ফুটাটো আছে, ডাঙৰ হৈ কিবা 2.4 কিবা ডাঙৰ হৈয়ে আছে আৰু মোৰ মুঠতে। তাৰপিছত আকৌ 3 মাহমান পিছত আকৌ সেইটো পৰীক্ষা, আকৌ ডক্টৰৰ ওচৰত গ'লে আকৌ কৰালোঁ। পৰীক্ষাটো কৰোঁতে সেইবাৰ আকৌ ফুটাটো অকণমান সৰু হৈছে, কিন্তু একদম ফুটাটো বন্ধ হৈ যোৱা নাই। যিটো ফুটা মোৰ য'ত চিলাই মাৰিছিলে তাৰ ওপৰত হৈছে, মানে লেট্ৰিনৰ যিডাল আমাৰ নাড়ী থাকে ডাঙৰ, কলন বুলি কয়, কলনৰ ওপৰত। তাৰপিছত অকণমান সৰু হৈছে, কিন্তু হোৱা নাই। 3বাৰ পৰীক্ষা কৰিছোঁ, মানে গৈ মোৰ 2022 নৱেম্বৰত মোৰ বেগটো লগাই দিছিলে, 22ত দিছিলে, 23 পাৰ হৈ গ'ল। 23 ডিচেম্বৰত কৰিলোঁ ফুটাটো, আৰু অকণমান আছিলে, একদম কমকৈ আছিলে। তাৰপিছত 2024 পৰিলে, 2024 ফেব্ৰুৱাৰীত কৰিলোঁ আকৌ। ফেব্ৰুৱাৰীত কৰোঁতে সেইবাৰ নৰ্মেল আহিল, যেনিবা মনটো অকণমান ভালো লাগিছিলে। তাৰপিছত এনেকুৱাকৈ মই 1.5 বছৰৰ বেছি হ'ব মই বেগেৰে মানে পেটেৰে পায়খানা হয়, বেগত কালেক্ট হয়, তাৰপিছত আঁতৰাই দিব লাগে আৰু নতুন বেগ লগাব লাগে। বহুত কষ্ট, বহুত বেছি কষ্ট। আৰু সেইটো থাকিলে মানে আৰ্টিফিচিয়েল বেগ হয়। প্ৰথমতে ভণ্টিয়ে কৰি দিছিলে, মেডিকেলত শিকাই দিছিলে। তাৰপিছত কিমান আৰু মানে মোৰো নিজৰ ভাল নালাগে এইবিলাক লেতেৰা কাম কৰি পেলাইছোঁ। মই নিজে শিকি ল'লোঁ, ময়ো লগাইছিলোঁ, বহুত কষ্ট, একো কৰিব পৰা নাছিলোঁ কাম মই। তাৰপিছত 2024 ফেব্ৰুৱাৰী পালে, ফেব্ৰুৱাৰী 8 তাৰিখ নে কিমান তাৰিখ আছিলে, মই পৰীক্ষা কৰোঁতে মানে ফুটাটো বন্ধ হৈ গৈছে। তাৰপিছত ডক্টৰক জনালোঁ, ডক্টৰে ক'লে যে বিহুৰ পিছত কৰি দিম। আমি মানে বিহুৰ পিছলৈকে ধৈৰ্য নাই। তাৰপিছত ডক্টৰক কওঁতে বিহুৰ আগত এপ্ৰিলৰ কিমান তাৰিখ, 8 তাৰিখে আমি ভৰ্তি হ'লোঁ। এপ্ৰিলৰ 8 তাৰিখে মই সৰু শ্বৰ্ট ভিডিঅ' তেতিয়া দিছিলোঁ, আৰু তেতিয়াই মই এই চেনেলটো আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া ভৰ্তি হ'লোঁ। হৈ অপাৰেশ্যনটো মই পেটৰ যিটো বেগ দিছিলে আৰ্টিফিচিয়েল, সেইটো বন্ধ কৰি দিলে। তাৰপিছত নৰ্মেল কৰি ৰাস্তাটো বনাই দিলে। ভয়বোৰ তেতিয়াও আছিলে, আৰু যদি ফুটা হৈ যায়, মানে তেতিয়া সৰু ভয়বিলাকে খাই মাৰিছিলে মোৰ, কি হ'ব কি নহ'ব। তাৰপিছত এপ্ৰিলৰ 8 তাৰিখে ভৰ্তি হ'লোঁ। 6 দিন ৰাখি অপাৰেশ্যন কৰি দি মোৰ আগৰ যিটো নৰ্মেল ৰাস্তা কলনৰ, মানে যিডাল কলন জইন কৰি দিলে, আৰু ফুটাটো বন্ধ হ'ল। ওপৰেৰে যিটো এটা ফুটা হৈছিলে, তাৰপিছত নৰ্মেল কৰি দিলে। ঘৰলৈ আহি তেতিয়া মই সৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছিলোঁ হস্পিটেলত যোৱাৰ, তেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, 2024 এপ্ৰিলত। আৰু এই ভিডিঅ'টো তাৰপিছত মই এতিয়া বৰ্তমান মই নৰ্মেল আগৰ অৱস্থাত আগৰ যিটো বেমাৰ নোহোৱা থাকোঁতে যেনেকুৱা আছিলোঁ তেনেকুৱা হ'বৰ বাবে মোৰ প্ৰায় 2 বছৰ হ'ব। এই অক্টোবৰৰ 26 তাৰিখ পৰিলে অপাৰেশ্যন হোৱা মোৰ 2 বছৰ হ'ব। সেইবাবে ভাবিলোঁ ভিডিঅ'টো বনাওঁ। আপোনালোকে প্লিজ মোক টকা পইচাৰে সহায় কৰিব নালাগে, প্লিজ ছাপোৰ্ট কৰিব, মৰম দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো ভাল পালেও নাপালেও মোক যাতে ছাপোৰ্ট কৰে। অভিজ্ঞতাখিনি শ্বেয়াৰ কৰিলোঁ, কাৰণ সেই যেতিয়া বেমাৰ হৈছিলে তেতিয়া ময়ো যেতিয়া মোবাইল চাইছিলোঁ, এনেকুৱা চাৰ্চ মাৰি কোনোবা এনেকুৱা আছে নেকি, কাৰোবাৰ কিবা যদিহে এনেকুৱা কথা থাকে মোক মেছেজ কৰিব পাৰে বেমাৰৰ বিষয়ে, এইটো বেমাৰৰ বিষয়ে। মই বহুত বেছি এতিয়া ভাল পাইছোঁ। ঘৰত যাব পৰা নাছিলোঁ 2 বছৰলৈকে। তাৰপিছত ঘৰতো গ'লোঁ। এই লাষ্ট 2024 জুলাইত গৈছোঁ। এপ্ৰিলত মোক বেগটো বন্ধ কৰি দিছে, মানে মই নৰ্মেলকৈ পায়খানা কৰিছোঁ, নৰ্মেল মানুহে যেনেকৈ পায়খানা কৰে।
তাৰপিছত এইবাৰো মই জুলাইৰ পিছত মই আকৌ এইবাৰ দুৰ্গা পূজাৰ সময়তো গৈছোঁ। ঈশ্বৰে ৰাখিছে এতিয়া ভালকৈ, আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ আৰু এনেকুৱা বেমাৰ যাতে জীৱনটোত নাহে। জীৱনটো প্ৰত্যেক দিনাই মানে ভয়কৈ জীয়াই আছোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। দীঘল হ'ল ভিডিঅ'টো, তথাপি ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, কাৰণ ভাল বেয়া সকলোবিলাকে থাকে মানুহৰ, আৰু যদি মোৰ ভিডিঅ'টোৰ পৰা কোনোবা হ'লেও উপকৃত হ'ব বুলি মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব। ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। আজিলৈ আহিছোঁ, ভিডিঅ' দি থাকিম সৰু সৰু যেতিয়ালৈকে জীয়াই থাকোঁ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব। বাই, নমস্কাৰ, ধন্যবাদ।